নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান বাস্তু তথা ৰাশি ফলৰ মন্ত্ৰ বিবেচনা কৰোঁ। বলক তেন্তে য'ত জানি লওঁ মহাদেৱৰ কৃপাত 1 মাৰ্চ তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাবলৈ। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধুসকল, মহাদেৱৰ কৃপাত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে 1 মাৰ্চ তাৰিখে আৰু এওঁলোকৰ ভাগ্য বিশেষ ধৰণে উন্নতি হোৱা দেখা যাব। এওঁলোকৰ ভাগ্য আগতকৈ সুপ্ৰসন্ন হ'ব, ভাগ্যৰ দুৱাৰ এওঁলোকৰ কাৰণে মুকলি হ'ব। এওঁলোকে দুখ দিশে যথেষ্ট উন্নতি লাভ কৰিব। এওঁলোকৰ সামাজিক জীৱনত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব, দুখ দিশে উন্নতি কৰিব। এওঁলোকৰ ঘৰ সংসাৰত সুখ শান্তি ভাগ্য বৃদ্ধি হ'ব, সদস্যবোৰৰ মাজত মিলা প্ৰীতি ভাৱ বাঢ়িব, দাম্পত্য জীৱন শুভ হ'ব, জীৱনগুলোত সম্পৰ্ক মধুৰ হ'ব, প্ৰেমপনা আগতকৈ উন্নত হ'ব। ঠিক সেইদৰে স্বাস্থ্য আদি উন্নত হোৱা দেখা যায় তথা চাকৰি ব্যৱসায় আদিও উন্নত হ'ব, আৰ্থিক অৱস্থা আগতকৈ উন্নত হ'ব, শিক্ষাৰ্থীসকলৰ শুভ হ'ব। মুঠতে চাবলৈ গ'লে এওঁলোকে দুখ দিশে উন্নতি লাভ কৰিব। এই ৰাশিকেইটাৰ বিশেষভাৱে জীৱনত উন্নতি হ'ব মহাদেৱৰ কৃপাত, আৰু মহাদেৱৰ আশীষত তেওঁলোকে যথেষ্ট আগবাঢ়ি যাব পাৰিব জীৱনটোত। এই বিশেষে ভাগ্য জ্বলি উঠা প্ৰধান ৰাশিকেইটা হৈছে মেষ, বৃষ, মিথুন, কৰ্কট, বৃশ্চিক আৰু মকৰ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা মহাদেৱৰ কৃপাত 1 মাৰ্চ তাৰিখে ভাগ্যশালী ৰূপে পৰিগণিত হ'বলৈ গৈ আছে আৰু এওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে তলত কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পাই থাকিবলৈ তথা আমাৰ চেনেলটোতে জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।